কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল আপুনি জানেনে? আপোনাৰ উত্তৰটো হ'ব ডিমাপুৰ। শিশু দিৱস কেতিয়া পালন কৰা হয় আপুনি জানেনে? আপোনাৰ উত্তৰটো হ'ব 17 জানুৱাৰীত শিশু দিৱস পালন কৰা হয়। অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় আপুনি জানেনে? ইয়াৰ শুদ্ধ উত্তৰটো জনাৰ আগত এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি লওক। আপোনাৰ উত্তৰটো হ'ব 1 অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয়। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম দলংখনৰ নাম কি আপুনি জানেনে? আপোনাৰ উত্তৰটো হ'ব শৰাইঘাট দলং।